নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য কেৰিয়াৰ টেকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আগন্তুক D.El.Ed এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ আটাইতকৈ ধনী দেশখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ছুইজাৰলেণ্ড। ২ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ছাহাৰা মৰুভূমি। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মেৰী কম কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ উত্তৰ হৈছে বক্সিং খেল। ৪ নম্বৰ প্ৰশ্নটো হৈছে, অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ইটানগৰ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 10 ডিচেম্বৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে, এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। ৭ নম্বৰ প্ৰশ্নটো হৈছে, ইনফ্লুৱেঞ্জা ৰোগ কিহৰ পৰা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে ভাইৰাছ। ৮ নম্বৰ প্ৰশ্নটো হৈছে, ছাইনা নেহৱাল জড়িত হৈ থকা খেলবিধ কি? আৰু ইয়াৰ উত্তৰটো হৈছে বেডমিণ্টন। ৯ নম্বৰ প্ৰশ্নটো হৈছে, খেল জগতৰ বাবে দিয়া ভাৰতৰ সৰ্বোচ্চ বঁটাটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। ১০ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে কাঞ্চনজংঘা। ১১ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি? দিহিং পাটকাই। ১২ নম্বৰ প্ৰশ্নটো হৈছে, স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ উচ্চতম মালভূমিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হৈছে পামিৰ মালভূমি। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, ৰঙা গ্ৰহ বুলিলে কাক জনা যায়? আৰু ইয়াৰ উত্তৰটো হৈছে মঙ্গল গ্ৰহ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হৈছে দৈনিক বাতৰি। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, আপোনালোকে কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু সকলো ধৰণৰ এক্সামৰ বাবে আপডেট সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।